জয় যীশু। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আপোনালোক সকলোলৈ অনুগ্ৰহ আৰু শান্তি প্ৰচুৰ পৰিমাণে হৈ থাকক। আহক মোৰ প্ৰিয় ভাই আৰু বন্ধুসকল, আজি আমি জানো যে প্ৰভু যীশু খ্ৰীষ্টক আমি যদি আমাৰ ব্যক্তিগত উদ্ধাৰকৰ্তা আৰু প্ৰভুৰূপে গ্ৰহণ কৰোঁ, আমাৰ কি কি লাভ হয়। এতিয়া আমি ঈশ্বৰৰ বাক্য পঢ়োঁ। বাইবেলৰ যোহন 1 অধ্যায় যেতিয়া আমি পঢ়োঁ, ঈশ্বৰৰ বাক্যত কৈছে, যদি আমি যীশুখ্ৰীষ্টক আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তাৰ ৰূপে গ্ৰহণ কৰোঁ, প্ৰথম লাভ আমাৰ হয় যে আমি সমতাৰে সৈতে ঈশ্বৰৰ সন্তান হওঁ। হয়, আৰু দ্বিতীয়তে ঈশ্বৰৰ বাক্যত কৈছে আমি ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু প্ৰভু যীশুখ্ৰীষ্টৰো সহ উত্তৰাধিকাৰীও হওঁ। হালেলুয়া। তৃতীয়তে ঈশ্বৰৰ বাক্যত কৈছে যে প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীত আহিব পুনৰাই অযুত স্বৰ্গদূতেৰে সৈতে, ঈশ্বৰৰ বাক্যত কৈছে আমিও প্ৰভু যীশুখ্ৰীষ্টৰ নিচিনাই হ'ম, মহিমাময় আৰু প্ৰতাপী। হালেলুয়া। আৰু চতুৰ্থ, ঈশ্বৰৰ বাক্যই আমাক কয় যে যি ৰাজ্য জগত সৃষ্টিৰে পৰা পিতৃ ঈশ্বৰে আমাৰ বাবে যুগুত কৰি থৈছে, ঈশ্বৰৰ বাক্যত কৈছে আমি সেই ৰাজ্যৰ আমি অধিকাৰী হ'ম। যি ৰাজ্যৰ বিষয়ে ঈশ্বৰৰ বাক্যত বৰ্ণনা কৰা হৈছে, তাত নাই দুখ, না ক্ৰন্দন, না বেদনা আছে, তাত কোনো ৰোগ আৰু অভাৱো নাই। প্ৰেইজ দ্য লৰ্ড। এই সকলোৰ বাবে প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে পিতৃ ঈশ্বৰৰ গৌৰৱ হওক। আহক আমি প্ৰভু যীশুখ্ৰীষ্টক আমি নিজৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা গ্ৰহণ কৰিবলৈ আমি য'তেই আছোঁ, আমি তাতেই প্ৰভু যীশুখ্ৰীষ্ট প্ৰাৰ্থনাৰ দ্বাৰাই আমন্ত্ৰণ কৰোঁ। প্ৰভু যীশুখ্ৰীষ্ট আপোনালোক সকলোকে প্ৰেম কৰে। আপুনি কি জাতিৰ, কি ভাষাৰ, কেনে ৰঙৰ, আপুনি দৰিদ্ৰ নে ধনী, সেইটো ঈশ্বৰে নাচায়। কেৱল ঈশ্বৰে বিচাৰে আমি যেন তেওঁৰ পুত্ৰ প্ৰভু যীশুখ্ৰীষ্ট গ্ৰহণ কৰোঁ, আৰু সেইটোৱেই ঈশ্বৰৰ ইচ্ছা। আৰু তেনেকৈ আমি সকলো আশীৰ্বাদেৰে আমি আশীৰ্বাদিত হওঁ। ঈশ্বৰে সকলোকে শান্তি আৰু তেওঁৰ সুৰক্ষাত সদায় ৰাখক প্ৰভু যীশুখ্ৰীষ্টৰ নামত। আমিন।